ডিয়াৰ ষ্টুডেণ্ট, ৱেলকাম টু আছাম বৰ্ড একাডেমি। আজি তোমালোকৰ দশমমান শ্ৰেণীৰ সমান্তৰাল প্ৰগতিৰ দ্বিতীয়টো ভিডিঅ' আমি আনিছোঁ আৰু ভিডিঅ'টি ষ্টাৰ্ট হ'ব 5.1 পৰা, এক্সাৰচাইজ 5.1 পৰা। প্ৰথম কুৱেশ্যন হ'ল, তলৰ পৰিস্থিতিবিলাকৰ লগত জড়িত সংখ্যাৰ তালিকাবিলাকৰ কোনবিলাকে সমান্তৰাল প্ৰগতি গঠন কৰিব আৰু কিয় কৰিব? ইয়াত চোৱা তোমালোকে 1 নম্বৰ যেটো কুৱেশ্যন, সেই কুৱেশ্যনটোৰ 1 নম্বৰ অংকটো হ'ল প্ৰথম কিলোমিটাৰত টেক্সিৰ ভাড়া 15 টকা আৰু তাৰ পিছৰ প্ৰতি অতিৰিক্ত কিলোমিটাৰত 8 টকাকৈ বৃদ্ধি হ'লে প্ৰতি কিলোমিটাৰ অন্তৰ টেক্সিৰ ভাড়া কিমান হ'ব? এইটো এটা এপি গঠন কৰিব নে নকৰে? ইয়াত চোৱা, প্ৰথম কিলোমিটাৰত টেক্সিৰ ভাড়া 15 টকা, তাৰ পিছত আকৌ 1 কিলোমিটাৰত কিমান? 15 টকা, 8 টকা প্লাস হ'ব, প্লাস 8। আগতে আমাৰ আছিল 15, তাৰ পিছত 8 টকা, তেতিয়া কিমান হ'ব? টোটেল 23 টকা। 15 8 23, প্ৰথমত 15, তাৰ পিছত 23, আকৌ অতিৰিক্ত কিলোমিটাৰত কিমান? 8 টকা প্লাস হ'ব, 23 প্লাস 8 কিমান হয়? আমাৰ 31 টকা। তাৰ পিছত আকৌ কিমান হ'ব? আকৌ অতিৰিক্ত কিলোমিটাৰত কি হ'ব? এই 31 ৰ লগত আকৌ 8 টকা প্লাস হ'ব। গতিকে কিমান হ'ব আমাৰ? 31 প্লাস 8 ইকুৱেল 39। গতিকে ইয়াত তোমালোকে লক্ষ্য কৰাচোন, ই সমান সমানকে আগবাঢ়িছে নে আগবাঢ়া নাই? এই এপিটো 15 ৰ পিছত 8, 15 ৰ পিছত 28 কিমান হৈছে? 8 টকা বৃদ্ধি হৈছে। 23 পৰা 31ত 8 টকা বৃদ্ধি হৈছে। 31 পৰা 39ত 8 টকা বৃদ্ধি হৈছে। গতিকে ই এটা এপি গঠন কৰিছে। গতিকে অন্তৰ টেক্সিৰ ভাড়া ইমান হ'ল। এতেকে ই এপি গঠন কৰিছে আৰু এপিটো এনে ধৰণৰ, আৰু এপিটো এনে ধৰণৰ 15, 23, 31, 39। এতিয়া আমাৰ 2 নম্বৰ অংকটোত দিয়া আছে, এটা গেছ চিলিণ্ডাৰৰ পৰা ভেকুৱাম পাম্প এটাই এবাৰত চিলিণ্ডাৰত থকা বায়ুৰ 4/1 অংশ নিষ্কাশন কৰিলে সেই চিলিণ্ডাৰটোত প্ৰতিবাৰ নিষ্কাশনৰ পিছত ৰৈ যোৱা বায়ুৰ পৰিমাণ কিমান? ইয়াত চোৱা তোমালোকে, এটা গ্যাস সিলিন্ডার, তার কি আমার বায়ু পাম্প কৰিছে, কৰাৰ পিছত কি হৈছে? 4/1 অংশ একবাৰত গৈছে, ওলাই গৈছে। ইয়াত চোৱা, এই সিলিন্ডাৰটোৰ আয়তন ভি, ধৰি লোৱা হল সিলিন্ডাৰটোৰ আয়তন ভি, এবাৰত নিষ্কাশনৰ পিছত আমাৰ কিমান ৰৈ গল? 4/3 ভি, 3 অংশ ৰৈ গল। আকৌ যেতিয়া আমি দ্বিতীয়বাৰ কৰিম, তৃতীয়বাৰ কৰাৰ পিছত আমাৰ কি হ'ব? এই 3v2, 4/3v2 কি হ'ব? আমাৰ স্কোয়াৰ হ'ব, আমাৰ ডাবল হ'ব। নিষ্কাশনৰ পিছত এনেকুৱা ধৰণে আমাৰ বাঢ়ি যাই থাকিব। চতুৰ্থবাৰত যেতিয়া আমি আকৌ পাম্প কৰিম, সেই গ্যাস সিলিন্ডাৰটো কি হ'ব? আমাৰ কিউব হ'ব। তেতিয়া তোমালোকে চোৱা, ইয়াৰ পাৰ্থক্য সমান হৈ আছে জানো? নাই থকা। ইয়াৰ লাহে লাহে বহুত গুণে বাঢ়ি আছে। যেতিয়া এটা বস্তুৰ আয়তন ভি থাকে, তাৰ পিছত এবাৰত পাম্প কৰিলে 3v হয়, 4/3v, তেতিয়া কি হয়? ইয়াৰ পৰা বৃদ্ধি পাইছে। ইয়াৰ পৰা যেতিয়া আকৌ স্কোয়াৰ কৰা হয়, তেতিয়া আৰু দুগুণ বৃদ্ধি পায়। যেতিয়া কিউব কৰা হ'ব, তেতিয়া আৰু তাতকে বেছি বৃদ্ধি পাব। গতিকে ই আমাৰ এপি গঠন কৰা নাই। এনসারটো এনেকে লিখিব পাৰা, গতিকে ই আমাৰ এপি গঠন কৰা নাই। কাৰণ তোমালোকে নিশ্চয় জানা যে স্কোয়াৰৰ মানতকৈ কিউবৰ মান বহুত গুণে বেছি। এটা সমান গতিত আগ নাবাঢ়ে। 3 স্কোয়াৰৰ মান হ'ব
9/16 আৰু ইয়াৰ মান হ'ব 3 কিউবৰ মান 27/64 গতিকে একে জানো নহয় একেবাৰে ৰাতি আৰু দিনৰ পাৰ্থক্য সেয়ে ই আমাৰ এপি গঠন কৰা নাই এতিয়া আমি 3 নম্বৰ অংকটো কৰিম 3 নম্বৰ অংকটিত দিয়া আছে এটা কুয়া খান্দতে প্ৰথম মিটাৰৰ খৰচ 150 টকা আৰু তাৰ পিছত প্ৰতি মিটাৰত 50 টকাকৈ লাগিলে প্ৰতি মিটাৰ খন্দাৰ পিছত কুয়া খন্দাৰ খৰচ কিমান হ'ব তোমালোকে ইয়াত চোৱা এটা কুয়া খান্দিছে সেই কুয়াটো খন্দাতে যেতিয়া 1 কিলোমিটাৰ খান্দিছে তেতিয়া কিমান আমাৰ খৰচ হৈছে 1 কিলোমিটাৰত 150 টকা 150 rupees তাৰ পিছত যেতিয়া আকৌ আন 1 কিলোমিটাৰ খান্দিছে 1 কিলোমিটাৰ নহয় সৰি মিটাৰ যেতিয়া 1 মিটাৰত 150 টকা খৰচ হৈছে তাৰ পিছত আকৌ আন 1 মিটাৰ খন্দাতে খৰচ হৈছে অতিৰিক্ত 50 rupees মানে কিমান হল আমাৰ 200 হল ইয়াত তাৰ পিছত আকৌ যেতিয়া খান্দিছে আৰু 50 rupees বেছি হৈছে তেতিয়া টোটাল কিমান হৈছে 250 টকা তাৰ পিছত আকৌ যেতিয়া 1 মিটাৰ খুন্দিছে তেতিয়া কিমান খৰচ হৈছে 250 হইতে আৰু 50 টকা তেতিয়া টোটাল কিমান খৰচ হল 300 টকা গতিকে এনেকে যদি কুয়া এটা খান্দি যায় খৰচ যেটো হ'ব সেই খৰচৰ যেটো ক্ৰম হেতু কি হ'ব আমাৰ এপি গঠন কৰিব কেনেকে প্ৰথম কিলোমিটাৰ যদি 150 টকা হয় দ্বিতীয় মিটাৰত 200 টকা তৃতীয় মিটাৰত 250 টকা চতুৰ্থ মিটাৰত 300 টকা গতিকে ইয়াত তোমালোকে চোৱা ইয়াৰ যেটো বৃদ্ধিৰ ক্ৰমটো সেই ক্ৰমটো কি হৈছে 50-50 কৈ প্লাস হৈ গৈ আছে গতিকে ই আমাৰ এপি গঠন কৰিছে এনসারটো হ'ব এনেকে গতিকে ই এটা এপি গঠন কৰিছে এতিয়া আমাৰ চতুৰ্থটো অংকত আছে 10,000 টকা বছৰি 8% মিশ্ৰ সুতৰ হাৰত জমা কৰিলে সেই একাউণ্টত প্ৰতি বছৰে থাকিব লগা ধনৰ পৰিমাণ ইয়াতো তোমালোকে চোৱা যে 10,000 টকা আছে 10,000 টকা তাৰে কি আমাৰ 8% সৰল সুতত কিমান 1 বছৰত 1 ইয়াৰত সুতৰ পৰিমাণ যেটো হেতু এটা এপি গঠন কৰিব নে নকৰে ইয়াত চোৱা সিম্পল ইন্টারেস্ট সৰল সুতত উলিয়াব দিছে পিআরটি সিম্পল ইন্টারেস্টৰ সূত্ৰ হল পিআরটি বাই 100% ইয়াত চোৱা পিআরটিৰ মান কিমান প্ৰিন্সিপাল পিতে প্ৰিন্সিপাল মানে মূলধন কিমান 10,000 টকা 10,000 টকা তাৰ পিছত কিমান দিয়া আছে 1 বছৰৰ কাৰণে তেনেহলে 1 প্লাস কিমান শতাংশ হাৰ ৰেট কিমান 8% হাৰত বাই শতাংশ 100% এই সূত্ৰত তোমালোকে এনেকে বহাই দিবা এইটো যেটো মান ওলাল হেতু হল 1 বছৰৰ সুত এতিয়া আকৌ দ্বিতীয় বছৰৰ সূত্ৰ কিমান হ'ব 10,000 1 প্লাস 8/100 স্কয়ার এটো হল কি দ্বিতীয় বছৰৰ সুত তৃতীয় বছৰৰ সুত কি হ'ব কিউব হ'ব 10,000 1 প্লাস 8/100 কিউব গতিকে ইয়াত চোৱা তোমালোকে যেটো সুতৰ হাৰ হেতু একে আছে একে গতিত আগবাঢ়িছে নে ততোধিক গতিত আগবাঢ়িছে এই 10,000 ব্ৰেকেট 1 প্লাস 8/100 ৰ পৰা স্কয়াৰ যেতিয়া হৈছে তেতিয়া ইয়াৰ মানটো দুগুণ বাঢ়িছে ইয়াৰ পৰা যেতিয়া ইয়াত আহিছে তেতিয়া মানটো 3 গুণে বাঢ়িছে গতিকে ইয়াৰ বাঢ়াৰ যেটো পাৰ্থক্যটো সেই পাৰ্থক্যটো একে জানো নহয় ইয়াত 1 গুণতকৈ দ্বিগুণ হৈছে দ্বিগুণতকৈ তৃতীয় গুণ হৈছে তাৰ পিছত আকৌ কিউব হ'ব গতিকে ইয়াৰ মানটো এটা ৰাতি দিনে পাৰ্থক্য হ'ব গতিকে বা এতেকে জি দিয়া দিব পাৰা এতেকে ই এপি গঠন কৰা নাই এপি মানে এৰিথমেটিক প্ৰগ্ৰেছন গঠন কৰা নাই এতিয়া আমি 2 নম্বৰ অংকত জি দিয়া আছে 2 নম্বৰ অংকত ট্ৰাই কৰিম এতিয়া আমি 2 নম্বৰ অংকটো আৰম্ভ কৰিম 2 নম্বৰ অংকটোত দিয়া আছে যদি প্ৰথম পদ a হয় আৰু সাধাৰণতৰ d তলত দিয়া ধৰণৰ তেন্তে প্ৰতিটো এপিৰে প্ৰথম 4টা পদ নিৰ্ণয় কৰিব দিছে ইয়াত চোৱা 1 নম্বৰ 2ৰ 1 নম্বৰ অংকত a ৰ মান 10 দিছে আৰু d ৰ মান কিমান দিছে 10 দিছে
আমি ইয়াত তুলি লৈছোঁ চোৱা এৰ মান যদি 10 হয় আৰু ডিফাৰেন্সও যদি 10 হয় তেনেহ'লে এপিটো কেনেধৰণৰ হ'ব এইটো আমি এটা সূত্ৰৰ দ্বাৰাও কৰিব পাৰি চোৱা তোমালোকে সূত্ৰটো এনেধৰণৰ যদি প্ৰথম পদ a হয় দ্বিতীয় পদ কি হয় এৰ লগত d যোগ হয় a প্লাছ t দ্বিতীয় পদ আৰু তৃতীয় পদ কি হয় a প্লাছ 2d দুটা d আৰু চতুৰ্থ পদ মানে a প্লাছ 3d মানে a4 এতিয়া চোৱা তোমালোকে প্ৰথম পদ এর মান 10 দ্বিতীয় পদ এর লগত আমি d যোগ কৰিম সূত্ৰ মতে 10 প্লাস 10 ইকুয়াল কিমান 20 তাৰ পিছত আকৌ তৃতীয় পদ a প্লাস তৃতীয় পদ a প্লাস 2d a প্লাস এর মান কিমান 10 প্লাস 2d 2 অফ d এর মান কিমান 10 গতিকে 10 প্লাস 2 10 গুণ 20 ইকুয়াল কিমান 30 তার পিছত আকৌ a4 a4 এর মান কিমান a প্লাস 3d এর মান 10 10 প্লাস 3 ইনটু d এর মান কিমান 10 গতিকে 10 যোগ 3 10 গুণ 30 a4 এর মান কিমান হল 40 এতেকে আমার নির্ণয় এপিটো এনে ধৰণৰ হ'ব নির্ণয় এপিটো এনে ধৰণৰ হ'ব যে এনে ধৰণৰ হ'ব যে a1 এর মান কিমান 10 a2 এর মান 20 a3 এর মান 30 আৰু a4 এর মান 40 ইয়াত চোৱা 2 নম্বৰ অংকটো দিয়া আছে এর মান -2 d এর মান 0 আমি ইয়াত তুলি লৈছো এর মান -2 d এর মান 0 চোৱা এইটো আমি সূত্ৰ আগৰ দৰে লিখিব পাৰি সূত্ৰ মতে a1 এর মান a a2 এর মান a প্লাস d a3 এর মান a প্লাস 2d a4 এর মান a প্লাস 3d আমি বহাই দিম জাস্ট এর মান কিমান -2 d এর মান 0 a প্লাস a মানে কিমান -2 এটো এনেকে দিব পাৰা এর মান -2 তার লগত 0 আকৌ এর মান -2 তার লগত 2 ইনটু d এর মান 0 আকৌ এর মান -2 প্লাস 3 ইনটু d এর মান 0 সোয়া -2 এর লগত 0 যোগ কৰিলে -2 এ হয় ইয়াত তেনেহলে এর মান কিমান -2 আৰু এটোৰ মান কেনেকে লিখে a প্লাস d এর মান যদি আমাৰ -2 হয় d এর মান কিমান দি আছে 0 তাৰ পিছত কমা a প্লাস টুৱাইস d কার মান a3 এর মান সূত্র মতে এর মান -2 প্লাস 2 ইনটু d এর মান 0 ঠিক তেনেকে এর মান -2 প্লাস 3 ইনটু 0 হল -2 লগত 0 যোগ কৰিলে কি হয় -2 এ হয় তাৰ পিছত -2 লগত 2 পূৰণ 0 0 লগত যিয়ে পূৰণ কৰা 0 হয় গতিকে -2 যোগ 0 মানে -2 তাৰ পিছত আকৌ -2 পূৰণ যিমান পূৰণ কৰা 3 পূৰণ 0 মানে 0 হয় গতিকে -2 এতেকে নির্ণয় এপিটো এনে ধৰণৰ এতেকে নির্ণয় এপিটো এনে ধৰণৰ হ'ব 3 নম্বৰ অংকটোত এতিয়া দিয়া আছে এর মান 4 আৰু d এর মান -3 আমি বহিত তুলি ললো এর মান 4 আৰু d এর মান -3 সূত্ৰটো ঠিক আগৰ দৰে a প্লাস d a প্লাস টুৱাইস d a প্লাস 3d এর মান যদি 4 হয় 4 প্লাস d এর মান -3 4 প্লাস 2 ইনটু -3 আকৌ 4 plus 3 into -3 4 plus 4 আৰু -3 ইকুয়াল কিমান হয় 1 হয় তাৰ পিছত আকৌ 4 plus
-6 4 প্লাস -9 4 হয় 1 হয় 4 আৰু -6 যোগ কৰিলে কিমান হয় -2 4 আৰু -9 যোগ কৰিলে কিমান হয় -5 এতেকে নির্ণয় এই বিট হ'ব এনে ধৰণৰ এতিয়া আমাৰ 4 নম্বৰ অংকটো এনে ধৰণৰ এৰ মান কিমান -1 আৰু ডিৰ মান হাফ আমি বহিত তুলি ললো এৰ মান -1 ডিৰ মান হাফ এতিয়া চোৱা ঠিক আগৰ দৰে a প্লাস d a প্লাস 2d a প্লাস 3d এর মান যদি -1 হয় -1 যোগ ডির মান কিমান হাফ তার পিছত আকৌ -1 যোগ 2 পূরণ হাফ তার পিছত আকৌ এর মান -1 যোগ 3 ইনটু ডির মান হাফ -1 আৰু হাফ যোগ কৰিলে কিমান হয় তলত 2 আহিল 2 এক গুণ -2 প্লাস 1 তার পিছত -1 যোগ 2 দুগুণ 4 2 2 গুণ ওপৰত 2 এক গুণ 2 তলত 2 হল আকৌ -1 যোগ ওপৰত 3 হল তলত 2 হল -1 মাইনাস হাফ তার পিছত 2 এক গুণ 2 2 এক গুণ 2 যোগ 1 কিমান হ'ব -2 প্লাস 2 তার পিছত ইয়াত তো 2 তলত আহিল -2 যোগ 3 -1 মাইনাস হাফ 0 2 প্লাস 2 আৰু -2 যোগ কৰিলে কিমান 0 বাই 0 0 বাই 2 মানে 0 তাৰ পিছত -2 প্লাস 3 মানে 1 বাই 2 এতেকে আমাৰ নিৰ্ণয় পেটো এনে ধৰণৰ ইয়াত সাইডত লিখিব পাৰা এতেকে নির্ণয় এপি তো হব এনে ধৰণৰ এতিয়া আমি 5 নম্বৰ অংকটো কৰিম 5 নম্বৰ অংকটো দিয়া আছে এর মান -1.25 আৰু ডিৰ মান -0.25 ইয়াত চোৱা আমি তুলি লৈছো ঠিক আগৰ দৰে এইটোও কৰিম এর a1 এর মান a a2 এর মান a প্লাস d a3 এর মান a প্লাস 2d a4 এর মান a প্লাস 3d জাস্ট বহাই দিলে হৈ যায় এর মান কিমান -1.25 কল এতিয়া a2 এর মান কিমান a প্লাস d এর মান -1.25 তার লগত d এর মান -0.25 হল তার পিছত a প্লাস মানে -1.25 তার লগত কিমান 2 ইনটু d এর মান কিমান -0.25 তার পিছত আকৌ a4 এর মান -1.25 প্লাস 3 ইনটু 0 -0.25 হল সূত্র মতে বহাই দিলো -1.25 হল তার পিছত -1.25 হল লগত কি আছে আকৌ -0.25 মানে যোগ কৰিলে কিমান হয় -1.50 হয় 50 হয় তাৰ পিছত আকৌ -1.25 এর লগত 2 ইনটু 0.5 যোগ কৰিলে কিমান হয় ইয়াত -1.25 আছে তার লগত 2 পূরণ 25 মানে কিমান 50 0.50 আৰু 25 যোগ কৰিলে কিমান হ'ব 75 হ'ব -1.75 তাৰ পিছত আকৌ -1.25 1.25 এর লগত 3 ইনটু 0.25 এই 0.25 যেটো তিনিটা পূরণ কৰিলে কিমান হয় 75 হয় গতিকে 75 এর লগত আৰু 25 যোগ কৰিলে
100 গতিকে 100 আৰু ইফালে 1 ই 2 হয় যায় 2.0 হয় এতেকে এইটো তোমালোকে পাবা এইটো ক্যালকুলেশন অঙ্ক যোগ বিয়োগৰ অঙ্ক অলপ মন কৰিলে লিখিব পাৰিবা যে নিৰ্ণয় এপিটো হ'ব এনে ধৰণৰ অলপ শর্টকে দিছো জাস্ট ক্যালকুলেশন খিনি মন কৰিবা পাই যাবা ডিয়ার স্টুডেন্ট একেদৰে আমি 3 নম্বৰৰ অঙ্ক কেইটা কৰিম 3 নম্বৰৰ অঙ্ক কেইটা দিয়া আছে 1 নম্বৰ চোৱা 3 1, -1, -3 আমি বহিত তুলি লৈছো 3 1 -1 -3 ডিৰ মান উলিয়াব লাগে প্ৰথম পদ আৰু ডিৰ মান a প্ৰথম পদ 3 d সাধাৰণ অন্তৰ মান উলিয়াব লাগে কেনেকৈ ওলায় a2 ৰ পৰা a1 বাদ দিব লাগে a2 - a1 a2 ৰ মান কিমান 1, a1 ৰ মান 3 গতিকে কিমান হ'ব হ্যাঁ 1 ৰ পৰা -3 বিয়োগ কৰিলে কিমান হয় -2 হয় হল এনেদৰে আমি আৰু সত্যাপনা কৰিব পাৰি a3 ৰ পৰা a2 বাদ দি চেক কৰিব পাৰি একে মিলে না নিমিলে চোৱা a3 ৰ মান -1 তাৰ পৰা কি মাইনাস সূত্র মতে আহিল a2 ৰ মান 1 -1 আকৌ -1 মানে কি -2 একে ওলাইছে না ওলাইছে আকৌ কৰিব পাৰি a4 ৰ পৰা a3 বাদ দিব পাৰি a4 ৰ মান কিমান -3 তাৰ পৰা মাইনাস a3 মান -1 -3 +1 কিমান হল প্লাস -3 +1 যোগ দিলে -2 হয় আমাৰ যেটো ap সাধাৰণ অন্তৰটো ডিৰ মান একে ওলাইছে এই এপিটো সো -2 -2 গতিকে ই এটা এপি গঠন কৰিছে আৰু ডিৰ মান কিমান হ'ব আমাৰ -2 হ'ব গতিকে ই এটা এপি গঠন কৰিছে আৰু এর মান কিমান প্ৰথম পদ 3 আৰু ডিৰ মান -2 এতিয়া আমাৰ 2 নম্বৰ অঙ্কটো আছে -5, -1, -3, 7 ইয়াত চোৱা তোমালোকে বহিত তুলি লৈছো এর মান আৰু ডিৰ মান উলিয়াব লাগে এর মান কিমান -5 ডিৰ মান কেনেকৈ ওলায় ঠিক আগৰ দৰে a2 ৰ পৰা a1 বাদ দিব লাগে a2 ৰ মান -1 তাৰ পৰা কি কৰিব লাগে -a1 ৰ মান কিমান -5 -1 - +5 কিমান হয় -1 + 5 মানে 4 হয় না নহয় ইয়াক আমি সূত্ৰত বহাই দিব পাৰি a2 পৰা a1 হৈ গল গতিকে আমাৰ ডিৰ মান 4 ডিয়ার স্টুডেন্ট এতিয়া আমি 3 নম্বৰ অঙ্কটো কৰিম 3 নম্বৰ অঙ্কটো দিয়া আছে 1/3, 5/3, 9/3, 13/3 ইয়াত চোৱা আমি বহিত উঠাই লৈছো এর মান আৰু ডিৰ মান উলিয়াব লাগে এর মান তো আমি নিশ্চয় জানো প্ৰথম পদ কি দিয়া আছে 1/3 ডিৰ মান কেনেকৈ ওলায় সাধাৰণ অন্তৰ দ্বিতীয় পদৰ পৰা প্ৰথম পদ a2 ৰ পৰা a1 বাদ দিম a2 ৰ মান কিমান 5/3 5/3 ৰ পৰা কিমান a1 ৰ মান 1/3 কিমান হয় তলত লসাগু 3 আহিল এই 3 দি 3 হৰণ কৰিলে একবাৰ সেই একৰ লগত অপৰ সংখ্যাটো পূৰণ কৰিব লাগে 1 পূৰণ 5 কিমান 5 * 5 মাইনাস 3 দি 3 হৰণ কৰিলে একবাৰ সেই একৰ লগত 1 পূৰণ কৰিলে 1 মানে অপৰ সংখ্যাটো সদায় দিব লাগে তোমালোকে শর্টকে মনত ৰাখা অপৰ সংখ্যাটো দিব লাগে তলত 3 আহিল 5 ৰ পৰা 1 গলে কিমান হয় 4 5 ৰ পৰা 1 গলে 4 গতিকে সাধাৰণ অন্তৰ ডিৰ মান কিমান 4/3 এতিয়া আমি 4 নম্বৰ অঙ্কটো কৰিম 4 নম্বৰ অঙ্কটো কেনে ধৰণৰ এনেকুৱা চোৱা 0.6, 1.7, 2.8, 3.9 আমি বহিত উঠাই লৈছো তোমালোকে চোৱা যে 0.6 ৰ পৰা 1.7 বাদ দিব লাগে ন ঠিক আগৰ দৰে এর মান 0.6 ডির মান a2 ৰ পৰা a1 বাদ দিম a2 ৰ মান আৰু তাৰ পৰা a1 বাদ দিম a2 ৰ মান কিমান 1.7 তাৰ পৰা বিয়োগ কি a1 ৰ মান 0.6
তেনেহ'লে 1.7 পৰা 0.6 বাদ গ'লে কিমান থাকে 1.1 হয় তোমালোকে সাইডত এনেদৰো কৰিব পাৰা যিসকলে যোগ বিয়োগত দুৰ্বল 1.7 পৰা 0.6 বাদ দিবা বিয়োগ অংক এনেকে কৰে 7 পৰা 6 গ'লে 1 দশমিকৰ তলত দশমিক একৰ তলত 1 কিমান ওলাল 1.1 ওলালে নোলাল বিয়োগ কৰিলে ওলায় গতিকে d ৰ মান d মানে কিমান 1.1